Hey guys, welcome to my another video. তো আজি আপোনালোকৰ আগত মই এটা নতুন ট্ৰেডিং ষ্ট্ৰেটেজি লৈ আহিছোঁ যোনটো ষ্ট্ৰেটেজি মোক বহুত হেল্প কৰিছিলে যেতিয়া মই বিগিনাৰ ট্ৰেডাৰ আছিলোঁ নতুনকৈ ট্ৰেডিঙত সোমাইছিলোঁ তেতিয়া বহুত হেল্প কৰিলে মোক প্ৰফিট গেইন কৰিবৰ কাৰণে বহুত শিকিবৰ কাৰণে হেল্প কৰিলে চ' সেইটো ষ্ট্ৰেটেজি মই আপোনালোকৰ আগত লৈ আহিছোঁ আজি তো লেটছ চি ষ্ট্ৰেটেজিটো কি হয় চ' মই এইটো চব কাটি দিছোঁ ইণ্ডিকেটাৰ্ছকেইটা অ'কে তো প্ৰথম আমি ইণ্ডিকেটাৰ ছেকশ্যনত গৈ কিনে মুভিং এভাৰেজ চাৰ্চ কৰিলোঁ মুভিং এভাৰেজ 10 আছে ডিফল্ট আছিলে আমি এইটো 21 কৰিলোঁ ষ্টাইল EMA কৰিলোঁ অ'কে তাৰপিছত নেক্সট ইণ্ডিকেটাৰ্ছ আমি ইউজ কৰিম MACD অ'কে ডিফল্ট ছেটিংছ একো চেঞ্জ কৰিব নালাগে অ'কে গাইজ ছেটিংছটো মই বুজাই দিছোঁ এই ৰেড গ্ৰীণ লাইনকেইটা দেখিছে সেইটো হিষ্টগ্ৰাম বুলি কয় তো যদি গ্ৰীণ লাইনটোৱে তলৰ পৰা ৰেডক যদি ক্ৰছ কৰে প্লাছ এইটো হিষ্টগ্ৰাম বুলি কয় লাইনকেইটা হিষ্টগ্ৰামৰ যদি তলৰ পৰা যদি হিষ্টগ্ৰামৰ তলত যদি ক্ৰছ কৰে গ্ৰীণ ৰেডক তো আপ ট্ৰেণ্ড কাৰণে আমি 2-3 মিনিট কাৰণে ল'ব পাৰিম আপ ট্ৰেণ্ড ল'ব পাৰিম প্ৰাইচটো তাৰ পৰা আপ যাব এইটো ইয়াত ক্ৰছ কৰিলে এইটো প্ৰাইচটো আপ গৈছে চ' যদি ওপৰৰ পৰা যদি হিষ্টগ্ৰামৰ ওপৰৰ পৰা যদি ক্ৰছ কৰে তেতিয়াহ'লে ট্ৰেডটো ডাউন যাব 1-2 মিনিট কাৰণে ডাউন যাব চ' চিম্পল গাইজ মই এটা বস্তু দেখাই দিছোঁ আপোনাক কিছুমান অ'কে যেতিয়া তলৰ পৰা ক্ৰছ কৰিছে ওপৰৰ পৰা তলত যেতিয়া ক্ৰছ কৰিছে তেতিয়া প্ৰাইচটো তলত গৈছে প্লাছ তলৰ পৰা ওপৰত ক্ৰছ কৰিলে প্ৰাইচটো ওপৰত গৈছে এইটো কেলৈ ওপৰত নাই যায় মই এইটো কথা কৈ আছোঁ এইটো ক'বৰ কাৰণে গাইজ আমাক লাগিব ছেকেণ্ড ইণ্ডিকেটাৰটো হৈছে আপোনাৰ এইটো 21 মুভিং এভাৰেজ যেতিয়াও 21 মুভিং এভাৰেজৰ তলত থাকে প্ৰাইচটো তেতিয়া আমি ক্ৰছ অভাৰটো ট্ৰেড কৰিম নহ'লে ট্ৰেড নকৰোঁ ফৰ এক্সাম্পল এইটো গ্ৰীণ লাইন ৰেড লাইনত ক্ৰছ দিলে তো 21 মুভিং এভাৰেজৰ তলত আছে চ' আমি 2 বা 3 মিনিটৰ কাৰণে ডাউন গ'লোঁ প্লাছ এইটো এটা ক্ৰছ দিলে কিন্তু এইটো হিষ্টগ্ৰামৰ ওপৰত আছে হিষ্টগ্ৰামৰ তলত ক্ৰছ কৰিছিলে তললৈ হ'লে মানে হিষ্টগ্ৰামৰ ওপৰত ক্ৰছ কৰিব লাগিছিলে ফৰ এক্সাম্পল এনেকৈ ক্ৰছ কৰিব লাগিছিলে কিন্তু এইটো তলৰ পৰা ক্ৰছ কৰিলে চ' ট্ৰেড ল'ব পাৰি কিন্তু মানে অলপ ৰিক্সি হৈ যায় তো ডাউন ট্ৰেড হ'লেও এনেকুৱাই হয় ডাউন ট্ৰেডৰ মই এক্সাম্পল যদি দেখাওঁ ইয়াত অ'কে যদি এক্সাম্পল দেখাওঁ অ'কে এইটো চাব পাৰে ডাউন ট্ৰেডৰ হিষ্টগ্ৰামৰ তলত গ্ৰীণ লাইনে ৰেড লাইনক ক্ৰছ কৰিলে প্লাছ 21 মুভিং এভাৰেজৰ ওপৰত আছে প্ৰাইচটো চ' আপৰ কাৰণে গ'লোঁ 2 বা 3 মিনিটছৰ এইটো বা 5 মিনিটছৰ কাৰণে গ'লোঁ তো লেটছ চি এটা প্ৰাইচটো আছে প্ৰাইচটো 21 মুভিং এভাৰেজৰ তলত আছে প্লাছ এইটো একদম লাইনৰ পৰা ক্ৰছ কৰিছে হিষ্টগ্ৰামৰ পৰা ক্ৰছ কৰিলে চ' 2 মিনিটছৰ কাৰণে ডাউন ট্ৰেড এটা লৈছোঁ লেটছ চি কি হয় লেটছ চি 2 মিনিটছৰ কাৰণে ডাউন ট্ৰেড লৈছোঁ একদম লাইনৰ পৰা ক্ৰছ কৰিলে 0 লাইনৰ ওচৰৰ পৰা চ' যদি অকণমান তলৰ পৰা যদি ক্ৰছ কৰা হ'লে তেতিয়া অকণমান ৰিক্সি হৈ যায় কিন্তু হ'লেও ল'ব পাৰি এইটো চব পৰা 0 লাইনৰ ওচৰৰ পৰা ক্ৰছ কৰিলে এইটো প্ৰাইচ অকণমান তলত গ'ল এইটো তলৰ পৰা ক্ৰছ কৰিলে বাট আমি ল'ব পাৰিলোঁ হ'লেও অকণমান ৰিক্সি হৈ যায় এতিয়া ট্ৰেড লেটছ চি
Okay guys, rotate profit cross কৰিলো আৰু চাওঁ কিছুমান এন্ট্ৰি পইণ্ট ওকে এটা চাব পাৰে মুভিং এভাৰেজ এটা চাব পাৰে গ্ৰীণ লাইনে ৰেড লাইনক MACD তলৰ পৰা ক্ৰছ কৰিলে তলৰ পৰা ওপৰলৈ ক্ৰছ কৰিলে প্লাছ প্ৰাইচটো মুভিং এভাৰেজৰ তলত আছে গাইছ যদি এটা কেণ্ডেল যদি মুভিং এভাৰেজৰ ওপৰত যায়গৈ তেতিয়া 2 মিনিটছৰ কাৰণে আপডেট ল'ব পাৰে যদি এইটো লাইন 21 মুভিং এভাৰেজৰ ওপৰত যদি ক্ল'জ হয় যদি 2 মিনিটছৰ কাৰণে আপডেট এটা ল'ম এইটো কেণ্ডেল ক'ত ক্ল'জ হয় তলতে ক্ল'জ হয় যদি ওপৰত ক্ল'জ হয় 21 মুভিং এভাৰেজৰ ওপৰত যদি ক্ল'জ হয় ওকে এই কেণ্ডেলটো আমি চাওঁ ওকে যদি এইটো 21 মুভিং এভাৰেজৰ ওপৰত ক্ল'জ হয় প্লাছ MACDৰ চিগনেল দিয়ে আছে 21 মুভিং এভাৰেজৰ ওপৰত যদি ক্ল'জ হয় আপডেট এটা ল'ম 2 to 3 মিনিটছ কাৰণে ওকে ওকে গাইছ 2 মিনিটছৰ কাৰণে আপডেট এটা লৈছোঁ ওকে গাইজ ট্ৰেডটো লৈ আছোঁ 2 মিনিটছৰ কাৰণে কেলৈ ল'লে গম পালে গ্ৰীণে ৰেডক ক্ৰছ কৰিলে তলৰ পৰা হিষ্টগ্ৰামৰ তলৰ পৰা প্লাছ মুভিং এভাৰেজ প্ৰাইচটো 21 মুভিং এভাৰেজৰ ওপৰত আছে চলে ওকে গাইজ আজিলৈ ইমানে ইউজ কৰি চাব ট্ৰেডিং ষ্ট্ৰেটেজিটো প্ৰেক্টিছ কৰিব ফাৰ্ষ্ট ডেমত প্ৰেক্টিছ কৰিব তাৰপিছত ৰিয়েল একাউণ্টত যাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব